অহাকালি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। আমাৰ এখন আসন খালী আছিলে, তাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে। UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। কি কৰাটো ভাল হ'ব, কি নকৰাটো ভাল হ'ব, আমাৰ কণ্ডিশ্যনবিলাক 100% NDAৰ নেতাসকলে মানি চলাটো তেওঁলোকৰ কাৰণে কি অসুবিধা আছে, অসুবিধা নাই, ফৰ্মুলা মেকানিজম আকৌ ওলাব পাৰে, নহ'লে চিধাকৈ মানি ল'বও পাৰে। কিন্তু ফাইনেল ডিচিশ্যন NDAৰ নেতাসকলেহে দিব। আমাৰ কথা আগ্ৰমা মল্লিক ডাঙৰীয়া দিবে ইতিমধ্যে যিহেতু তেখেতসকললৈ জনাইছে, প্ৰেৰণ কৰিছে, আপাতত হিচাপে আছে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়। আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য। কালি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। আমাৰ এখন আসন খালী আছিলে, কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম, কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে। অকণমান মই এটাই কথা কৈছোঁ যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছোঁ। প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলোঁ যে আমি খুব স্পীডত যাব খোজা নাই, প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম, যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছোঁ সি যাতে সদায় শান্তিৰে থাকিব পাৰে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়। আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য। অহাকালি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। আমাৰ এখন আসন খালী আছিলে, কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম, কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে। অকণমান মই এটাই কথা কৈছোঁ যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছোঁ। প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলোঁ যে আমি খুব স্পীডত যাব খোজা নাই, প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম, যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছোঁ সি যাতে সদায় শান্তিৰে থাকিব পাৰে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়। আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য।